স্যার মামা বাড়ি নে আহক বহক কওকচোন কি হৈছে স্যার ছোৱালীটিৰ পৰা তাৰ উশাহ নিশাহ লোৱাত কষ্ট হৈছে সেইবাবে আপোনাৰ ওচৰলৈ আহিলোঁ চাওঁ তুমি উঠি আহাচোন ইপিনে তাৰ ভিতৰত কোনো বেমাৰ দেখা পোৱা নগ'ল তুমি আগতে কিবা ৰাগিয়াল দ্ৰব্য খাইছিলা নেকি নাই স্যাৰ তেনেকুৱা একো বেয়া বস্তু খোৱা নাই আচ্ছা এতিয়া তুমি কেনেধৰণৰ প্ৰব্লেম পাই আছা কোৱাচোন স্যাৰ মোৰ মানে ভোক নালাগে ৰাতিপুৱা টোপনি নাহে আৰু স্যাৰ উশাহ লওঁতে বুকুখন হেঁচা মাৰি ধৰা যেন লাগে নাই একো চিন্তা কৰিব লাগে নাই মই তাৰ সমস্যাটো বুজি পাইছোঁ ইয়াত মই কেইটামান ঔষধ লিখি দিছোঁ এইকেইটা আপুনি প্ৰথমতে তাইক খুৱাই চাওকচোন তাৰপিছত যদি কিবা সমস্যা পায় আকৌ তাইক লৈ আহিব হ'ব স্যাৰ আহিছোঁ হয় আপুনি এইবোৰ চিন্তা নকৰিব আমি যিমান পাৰোঁ চেষ্টা কৰিম মে কাম ইন স্যার ৰূপালী আহা হেল্ল' মই অকণমান পিছত আপোনাৰ লগত কথা পাতি আছোঁ মানে মোৰ পেচেণ্ট এগৰাকী আহিছে ঠিক আছে হয় ৰাখিছোঁ হ'ব থিয় হৈ থাকিলে যে বহা আকৌ উৎপল নাই যে লগত নাহিব নেকি তেওঁ মোক ইয়াতে ড্ৰপ কৰি থৈ অফিচলৈ কিবা এটা ফাইল জমা দিব গ'ল 5-10 মিনিটৰ ভিতৰত আহি পাব বাৰু পিছে ৰূপম যোৱাকালি তেওঁ হঠাতে মাতি ব্লাড ল'লে যে শিশুটো মোৰ গৰ্ভতহে আছে এইটো কিবা নতুন পদ্ধতি উলিয়ালা হ'বলা নহয় মানে এতিয়া ক'ব ইচ্ছা নাই যদি নালাগে দিয়া পিছত তেওঁ আহিলেই ক'বা পিছে মোৰ চেকআপৰ ৰিজাল্টবিলাক আহিছেনে মানে চব ঠিকে থাকে আছেতো আপোনাৰ চব ঠিকে ঠাকে আছে কিন্তু উৎপল আহক তাৰ পাছত দুজনৰ আগতেই কওঁ কথাটো কি হৈছে ৰূপম তোমাৰ মুখখন একেবাৰে হেতা পৰি গ'ল দেখোন মোৰ এনেকুৱা লাগিছে যেন ক'ৰবাত কিবা এটা হৈছে এতিয়া মই একো ক'ব নোৱাৰোঁ উৎপল আহিলোঁ ৰূপম কোৱা কি হৈছে মোৰ সন্তানটোৰ কিবা হৈছে নেকি তাৰ কিবা আপোনাৰ গৰ্ভত আপোনাৰ শিশুটো একেবাৰে সুস্থ আছে এই চাওক আপোনাৰ ৰিপৰ্ট এইবোৰ মই একো বুজি নাপাওঁ ৰূপম নে মোৰ কিবা হৈছে মই সন্তানটি জন্ম দিব নোৱাৰিম নেকি বৌ প্লিজ মই উৎপল নোহোৱালৈকে আপোনাক একো ক'ব নোৱাৰোঁ মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ ৰূপম কোৱা প্লিজ কোৱা মানে বৌ আপোনাৰ তেজত নোকোৱা কিয় ৰূপম মই শুনি আছোঁ আপোনাৰ তেজত HIV ভাইৰাছ আছে কি হ'ব এয়াই বাস্তৱ আপোনাৰ মেডিকেল ৰিপৰ্টে এয়াই দেখুৱাইছে আপুনি HIV পজিটিভ কিন্তু মোৰ এই গুৰুতৰ ব্যাধি কেনেকৈ হ'ব পাৰে এতিয়া আমাৰ সন্তানটিৰ কি হ'ব মই কি পাপ কৰিছিলোঁ পাপ নহয় বৌ ৰোগ এটা পাপ কেনেকৈ হ'ব পাৰে HIV 4 প্ৰকাৰে হ'ব পাৰে প্ৰথমে মাকৰ পৰা সন্তানলৈ কিন্তু খুৰীদেউ মানে আপোনাৰ মাটো সম্পূৰ্ণ সুস্থ তেওঁতো মোৰেই পেচেণ্ট দ্বিতীয়তে HIV ভাইৰাছযুক্ত তেজ ল'লে কিন্তু আপোনাৰতো তেজ লোৱাৰ প্ৰয়োজনেই হোৱা নাই তৃতীয়তে আপুনি ড্ৰাগছ নলয় এতিয়া চতুৰ্থটো হ'ল অসুৰক্ষিত যৌন ৰূপম মনে মনে থাকা কি ক'ব বিচাৰিছা তুমি উৎপলৰ বাহিৰে মোৰ আন কাৰোৰে লগত কোনো সম্পৰ্ক নাই তেনেহ'লে ফলৰ পৰাই নাই ৰূপম তেওঁ এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে তেওঁ মোৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰে বৌ জীৱনত কিছুমান এনে দুৰ্বল মুহূৰ্ত আহে য'ত সকলো কথা পাহৰি যোৱা যায় প্লিজ ৰূপম প্লিজ বন্ধ কৰা তোমাৰ এইবিলাক কথা মই পাগল হৈ যাম এতিয়া হেল্ল' হয় কিমান নম্বৰ পেচেণ্ট চেলাইনটো খুলি দিয়া মই গৈ আছোঁ ডক্টৰ কলৈ যোৱা জাষ্ট আহি পাইছোহিহে পিছে আজিকালি তোমালোকে কি ওলাই থকা এতিয়া কি দেউতাকৰ ব্লাড টেষ্ট লাগিব অকণমান বহাচোন পেচেণ্ট এটা চাই আহোঁ হিৰক দেখোন ক'লৈ আহিছে আপুনি মই মানে মামাৰ ল'ৰাই হস্পিটেলত এডমিট হৈছিল যোৱাকালিৰ পৰা আছে তাক মই দেখা কৰিব আহিছোঁ অঁ লগ পাম ঠিক আছে হয় ঠিক আছে কি হে তুমি দেখোন একেবাৰে গোলামৰ নিচিনা হৈ আছা
চব শেষ হৈ গৈছে উৎপল, চব শেষ হৈ গৈছে। চব শেষ হৈ গৈছে মানে? মোৰ কিবা এটা হৈছে উৎপল, মোৰ বহুত বেয়া এটা হৈছে। মানে আমাৰ কি সন্তানটোৰ কিবা হ'ল নেকি? ৰূপালী, কি হৈছে তোমাৰ? আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা কিয় কাণ্ড কথা আৰম্ভ কৰিছা? মই HIV পজিটিভ উৎপল, HIV পজিটিভ। কি? উৎপল, মোৰ ধেমালি কৰিছা? এইটো সত্য উৎপল। এয়া চোৱা মোৰ ৰিপৰ্ট। উৎপল, হাত এৰা, নুচুবা মোক। উৎপল, তোমাৰ কি হৈছে? তুমি মোক এনেকুৱা কৰিছা যে? বুজিছোঁ, এতিয়া তুমিও মোক ঘিণ কৰিলা ন? যি সময়ত তোমাৰ প্ৰয়োজন আটাইতকৈ বেছি আছিল, এতিয়া তুমিয়ে মোক সেনেকুৱা কৰিলা। বন্ধ কৰা তোমাৰ এই লেকচাৰ। যাৰ পৰাই বেমাৰ আনিছা তাক কোৱা, তাৰ আগত কোৱা। তুমি মোক এনেকৈ ক'ব পাৰিলা উৎপল? তোমাৰ বাহিৰে মই আন কাৰোৰে কথা সপোনতো ভাবিব নোৱাৰোঁ। হ'ব ৰূপালী, এতিয়া ধোৱা তুলসীৰ পাত হৈ দেখাব নালাগে। এতিয়া মোৰ তোমাৰ সেই পেটত থকা সন্তানটোৰ ওপৰতে সন্দেহ হৈছে। সেইটো মোৰেই নে আন কাৰোবাৰ? উৎপল, নিচিঞৰিবা। এখন মেডিকেল ৰূপালী, তোমাৰ ঘৰ নহয়। মোক একো নক'বা উৎপল, এনেই মানুহজনী ভাগৰি আছে। নাই নাই ৰূপম, ক'বলৈ দিয়া, ক'বলৈ দিয়া। আৰু কি কৰিব বাকী থাকিল তোমাৰ মোৰ জীৱনটোত? মই নহয়, তুমিহে ধ্বংস কৰিলা মোৰ জীৱনটো। তোমাৰ পৰাই আহিছে এই বেমাৰ। কি? মোৰ পৰা? নাই নাই, মোৰ পৰা কেনেকৈ হ'ব পাৰে এইটো? মোৰ সম্পূৰ্ণ সুস্থ। আই এম চৰি উৎপল। চৰি? হোৱাই? উৎপল, তুমিও HIV পজিটিভ। কি? তোমাৰ কিবা ভুল হৈছে ৰূপম। মোৰ এইবোৰ বেমাৰ হ'ব নোৱাৰে। মই ইমান সোনকালে মৰিব নোৱাৰোঁ। আই এম ছ' চৰি, বাট ইটছ মাই ডিউটি এজ এ ডক্টৰ। বাপিনীয়ে মোৰ চব শেষ কৰি পেলালে, চব শেষ কৰি পেলালে। মই একো দুখ কৰা নাই, মই একেবাৰে পবিত্ৰ। হ'ব ৰূপালী, প্লিজ বন্ধ কৰা। ঠিক আছে, কিন্তু এতিয়া তুমি কোৱা, তোমাৰ পৰা মোৰ গাত এই ৰোগ আহিল কেনেকৈ? কোৱা। মোৰ পৰা এই ৰোগ কেনেকৈ আহিব পাৰে? কোৱা উৎপল, ক'ৰবাত যদি কিবা হৈছিল খোলাখুলিকৈ কৈ দিয়া। এতিয়া আৰু লুকাই ৰখাৰ সময় নাই। ভাবিছিলোঁ মোৰ এই কথাটো গোপন হৈয়ে থাকিব, কিন্তু মই জনা নাছিলোঁ যে মোৰ এইটো ভুলৰ কাৰণে ইমান ডাঙৰ এটা বলিদান দিব লগা হ'ব। কিয়? তাৰমানে? ৰূপালী, ভুল মোৰে হৈছিল, তোমাৰ একো দুখ নাই। মোক ক্ষমা কৰি দিয়া ৰূপালী। উৎপল, ৰূপালী, তোমাৰ মনত আছেনে 2 মাহমান আগতে যে মই অফিচৰ পৰা 2 দিন ঘৰত অহা নাছিলোঁ? কি উৎপল, তুমি সেইদিনা বছৰ পাৰ্টিৰ পিছৰ পৰা? তুমিতো কৈছিলা মোক সেইদিনা নাইট ডিউটি থকা বুলি। কিন্তু মোৰ সেইদিনা ডিউটি নাছিল। উৎপল, ৰূপম, সেইদিনা বছৰ পাৰ্টিত কাজল শুনা দুচকুৰে মিচিকীয়া হাঁহিৰে মই এজনী ছোৱালী দেখিছিলোঁ, আৰু তাইৰ নাম আছিল বাবলি। তাৰপিছত আৰুনো কি? ৰ'বা, তাক ক'বলৈ দিয়াচোন। পাৰ্টি শেষ হ'ল। ছোৱালীজনীৰ ফ্লেটটো মোৰ ৰাস্তাত পৰাৰ বাবে বছে তাইক মোৰ লগতে পঠাই দিলে। কি ভাবিছা উৎপল? নাই, একো ভবা নাই। ঠিক আছে তেতিয়াহ'লে, যোৱা, পিছত লগ পাম। কিয় যোৱাই নাই? আহা আকৌ আমাৰ ঘৰলৈ, একাপ কফি খাই যাবা। আজি নালাগে দিয়া, বেলেগ এদিন খাম। কিয়? কিবা বিশেষ কাম আছে নেকি তোমাৰ? নাই, বিশেষ তেনে কাম নাই, কিন্তু কোনো কিন্তু নাই। আহা, তুমি অলপ ৰেষ্ট ল'বা, মই তোমাৰ কাৰণে কফি একাপ বনাই আনিম। ঠিক আছে বাৰু, ব'লা। আহা। বন্ধ কৰা প্লিজ, মই আৰু সহ্য কৰিব নোৱাৰোঁ, প্লিজ। পল, তুমি মোৰ কথা
মোৰ হ'ব লগা সন্তানটোৰ কথা এবাৰো তোমাৰ মনত নপৰিলনে? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ৰূপালী। পাৰা যদি মোক ক্ষমা কৰি দিয়া। তুমি জানো ক্ষমাৰ যোগ্য? হেৰা, জীৱনত কিছুমান এনেকুৱা মুহূৰ্ত আহি পৰে যি সময়ত নিজকে চম্ভালি ৰখা সঁচাই বৰ কঠিন। কিন্তু বাবলিৰ দৰে হাই প্ৰফাইল ছোৱালীৰো এনেকুৱা বেমাৰ হ'ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। মোৰ কি ভুল আছিল কোৱা? মাথো মই তোমাক বহুত ভাল পাইছিলোঁ। তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰাৰ কি প্ৰয়োজন আছিল? মই আৰু দ্বিতীয়বাৰ কেনেকৈ বিশ্বাস কৰোঁ তোমাক কোৱা? তুমি যি শাস্তি দিব বিচাৰা তাকে দিয়া মোক ৰূপালী, কিন্তু এনেকুৱা এখন নকৰিবা। প্লিজ মোক ক্ষমা কৰা। মই তোমাক শাস্তি দিবলৈ কোন? তোমাৰ কামৰ শাস্তিটো আমাৰ সন্তানটোৱে পালে। মই জানো ৰূপালী, মই ক্ষমাৰ যোগ্য নহয়, কিন্তু নাৰী যে দয়াশীল। বাহ উৎপল, নাৰী ধৈৰ্যৰ প্ৰতিমূৰ্তি। নাৰী ক্ষমাৰ গৰাকী স্বৰূপা হ'ল বুলিয়ে যে তোমালোক পুৰুষবোৰে বাৰে বাৰে ফোন কৰি যাবা আৰু আমি বাৰে বাৰে ক্ষমা কৰি যাম। আমাৰ কি এটা মন নাই? আমাৰ জীৱন নাই?